নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বাতৰি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা মতে ৰাজ্যখনৰ 682 গৰাকী নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে গোপনে অৰুণোদয় আঁচনিৰ সুবিধা গ্ৰহণ কৰি ধন লৈ আছে। যে আমাৰ বৰ্তমান অৰুণোদয় প্ৰশেষ চলি আছে, অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছোঁ আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছোঁ। 3.0 বেছি হিতাধিকাৰী থাকিব, সম্প্ৰসাৰিত ব্যৱস্থা হ'ব, লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব। কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি। এই আঁচনিখন দুখীয়া লোকৰ বাবেহে। চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ কোনো ধৰণৰ সুবিধা নাপায়। কিন্তু কিছুমান কৰ্মচাৰীয়ে গোপনে দীৰ্ঘদিন ধৰি এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে পৰ্টেলৰ জৰিয়তে এই কৰ্মচাৰীসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে। যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ, তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয়, যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল। আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। 682 জন আমাৰ ওচৰত পৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। সেইসকল কৰ্মচাৰীৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে এক নিৰ্দেশ জাৰি কৰিছে। তাৰোপৰি যিসকল কৰ্মচাৰীয়ে এই আঁচনিৰ ধন গ্ৰহণ কৰি আছিল সেইসকলৰ সেই ধন তেওঁলোকৰ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে। আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই 682 গৰাকী কৰ্মচাৰীৰ উপৰিও আৰু বহু কৰ্মচাৰী এই আঁচনিৰ ধন তথা সুবিধা গ্ৰহণ কৰি থাকিব পাৰে। গতিকে বিভাগীয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে সেইসকল কৰ্মচাৰীয়ে এই আঁচনিৰ পৰা ওলাই অহা উচিত। অন্যথা ৰাজ্য চৰকাৰে কঠোৰৰ পৰা কঠোৰতম অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকৈ টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। এনেদৰে অবৈধভাৱে অৰুণোদয় আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা এই 682 গৰাকী চৰকাৰী কৰ্মচাৰীৰ নাম ৰাজহুৱা কৰাৰ ইংগিতো মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়ে। আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে, আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম।